ৰেডিঅ' নষ্টালজিয়া। এয়া আকাশবাণী। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় পুৱা 8:30 গৈছে। এতিয়া শুনক সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা। ককাই পকোৱা ৰেডিঅ'টোৰ মাত শুনো কি নুশুনো। দৌৰ মাৰো ঘৰৰ পিছফাললৈ আৰু জঁপিয়াই পৰোঁ মধুৰিআমৰ হেলনীয়া ডালটোৰ পৰা পুখুৰীত। মোৰ পিছে পিছে এজাক কিৰিলি আৰু সহস্ৰ ঢৌ। আই মাতে, শুন, স্কুল যাবৰ হ'ল, চিত্ৰগীত আৰম্ভ হৈছে। উঠি আহোঁ চকু ৰঙা কৰি। ৰেডিঅ'ত বাজি থাকে পক্ষীৰাজ ঘোঁৰা। স্কুলত আলোচনা, আজি বুধবাৰ, নাটক আছে। কোনোবাই কয় শ্বিলং চেণ্টাৰ শুননে, তাত হিন্দী গান দিয়ে, ভাল। এনেদৰেই বাজি থাকে ৰেডিঅ'ৰ অনুপস্থিতিত ৰেডিঅ'ৰ বন্দনা। এয়া আকাশবাণী। আজি সন্ধিয়াৰ বাতৰি পঢ়িছোঁ নীৰেণ বৰুৱাই। সেই গলগলীয়া কণ্ঠস্বৰে যেন নমাই আনে সন্ধিয়া চোতালৰ দীঘল বেঞ্চখনলৈ। দেউতা আহে গুৱাহাটীৰ পৰা ৰঙা টেজবৰ্ডত। ৰেডিঅ'ৰ চৌপাশে মানুহ দেশৰ খবৰ ল'বলৈ। লুকাই লুকাই পঢ়া টেবুলত ভাগৰৰে ঘুমতি। ৰেডিঅ' পকাওঁ। দিছ ইজ অল ইণ্ডিয়া ৰেডিঅ' নিউজ ৰেড বাই নভা ৰাউকে। আকৌ পকাওঁ, গান বিচাৰোঁ। এনেদৰেই খেলি থাকোঁ গোপনে গোপনে ৰেডিঅ' শুনাৰ খেল। এয়া আকাশবাণী। এতিয়া শুনক অকণিৰ মেল। আৰু আমি শাৰী শাৰীকৈ বহি পৰোঁ বাৰাণ্ডাৰ ঢালিত। গীত, মাত, কবিতা, আহ, আইদেউ বোলনি শুনিবলৈ আই যে কিমান হেঁপাহ। নাটকত নীলু চক্ৰৱৰ্তী থাকিলে দেউতাই খুব ভাল পায়। এদিন বেয়া বতৰৰ বাবে নাটক শুনিব নোৱাৰাত ৰেডিঅ'টো দেউতাই দলিয়াই দিছিল। এতিয়াও মনত পৰে আৰু হাঁহি উঠে। এয়া আকাশবাণী। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় দিনৰ 12:05 গৈছে। এতিয়া শুনক আপোনাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। ৰেডিঅ'ৰ ভলিউম বাঢ়ে যেন সেই মুহূৰ্তৰ কাৰণে ৰেডিঅ' হৈ পৰে আমাৰ ভোকৰ ভাত। ভাগৰ হাত পেলাই এষাৰি কোমল মাত। এনেদৰেই দীঘল কাৰ্যসূচীৰে চলি থাকে ৰেডিঅ'ৰ বিশেষ দেওবাৰ। ৰেডিঅ' আছিল আমাৰ আত্মা, দুখী আৰু নিঃসংগ মুহূৰ্তৰ বিশ্বাসী লগৰী। ৰেডিঅ' আছিল আমাৰ জীৱনৰ গান, দীঘল বাটত আওৰাই যোৱা ওঠৰ সুহুৰি। এতিয়াও ৰেডিঅ' শুনি শুনি বিচাৰি থাকোঁ সময়ৰ সোঁতত হেৰাই যোৱা আত্মাৰ গানবোৰ। এতিয়া যে জীৱন ৰেডিঅ'ত চিঞাই বাজি থাকে বেসুৰীয়া স্বৰবোৰ।